নমস্কাৰ, মই দিলৱাৰ হুছেইন আৰু আপোনালোকে চাই আছে আছামৰ ডেকা। দিবলৈ হৈছে গুৰুত্বপূৰ্ণ খবৰ। সৰস্বতী পূজাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰে জাৰি নকৰে কোনো নতুন SOP। দেওবাৰে বোকাখাতত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে যে 1 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP। এই SOPত নাথাকে সৰস্বতী পূজাৰ বাবে কোনো নিৰ্দেশনা। অৱশ্যে তেওঁ কোভিড প্ৰট'কল অনুসৰি সকলো শিক্ষানুষ্ঠানকে পূজা অনুষ্ঠান কৰিবলৈ অনুৰোধ জনাইছে। এই মন্তব্য কৰিছে ডক্টৰ কেশৱ মহন্ত। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰিছে যে 1 ফেব্ৰুৱাৰী ৰাজ্য চৰকাৰে জাৰি কৰিব নতুন SOP। এই SOPত কোনো পূজাৰ বাবে কোনো নিৰ্দেশনা নাথাকে। অৱশ্যে তেওঁ কোভিড প্ৰট'কল অনুসৰি সকলো শিক্ষানুষ্ঠানকে পূজা অনুষ্ঠান কৰিবলৈ অনুৰোধ জনাইছে। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।